প্ৰিয় দৰ্শক, আমি প্ৰায়ে জীৱনটোক লৈ চিন্তা কৰোঁ। জীৱনটোতনো কি হ'বলৈ গৈ আছে, কেতিয়ানো ভাল দিন আহিব, ইত্যাদি ইত্যাদি। কিবা এটা বেয়া ঘটনা ঘটিলেই পোনে পোনে কওঁ যে মোৰ লগতহে বা আমাৰ লগতহে এনে হ'বলৈ পালেনে? আচলতে জীৱনটোনো কি? হোৱাট ইজ লাইফ? এই জীৱনটোক জানিবৰ বাবে এটি সৰু কাহিনী আপোনালোকক ক'ব বিচাৰিছোঁ। আশা কৰোঁ আৰম্ভণিৰ পৰা শেষলৈকে কাহিনীটো শুনিব, কাৰণ তেতিয়াহে বুজিব পাৰিব জীৱনটোনো কি, আচলতে হোৱাট ইজ লাইফ। এবাৰ এজন গুৰুৱে তেওঁৰ শিষ্য কেইজনমানক লগত লৈ প্ৰাতঃ ভ্ৰমণ কৰিবলৈ গৈ আছিল। গৈ গৈ তেওঁলোক এখন নদীৰ ওচৰ পালে। নদীৰ ওচৰ পাই গুৰুজনে পাৰতে বহি ল'লে। গুৰুক নদীৰ পাৰত বহা দেখি শিষ্যসকলে ভাবিলে যে তেওঁলোকেও অলপ সময় বহা উচিত। গুৰুৱে একান্তভাৱে কেৱল নদীখনলৈ চাই আছিল আৰু শিষ্যসকলে ইয়াকে দেখি আচৰিত আৰু চিন্তিত হ'ল। তেওঁলোকৰ মাজত আলোচনা হ'ল। ৰাতিপুৱাৰ পৰা গধূলি হ'বৰ হ'ল, গুৰুদেৱ এতিয়ালৈকে নদীত নমাই নাই যে, কেৱল নদীখনলৈ চাইহে আছে। শিষ্যসকল ব্যাকুল হৈ পৰিল, চিন্তাত পৰিল। কিন্তু গুৰুদেৱক সোধে কোনে? ইয়াকে ভাবি শিষ্যসকল মৌন হৈ বহি থাকিল। কিন্তু এজন শিষ্যৰ ধৈৰ্যই সীমা পাৰ কৰিলে। তেওঁ আৰু বহি থাকিব নোৱাৰিলে। অতি বিনম্ৰতাৰে প্ৰেমভাৱে শিষ্যজনে গুৰুক সুধিলে, গুৰুদেৱ, আপুনি নদীখনত নামিব কেতিয়া? আপুনি কালৈ অপেক্ষা কৰি আছে? তেতিয়া গুৰুৱে শিষ্যজনৰ ফালে চাই ক'লে, যেতিয়া এই নদীখনৰ সোঁত বন্ধ হৈ যাব, তেতিয়াই আমি এই নদীখনত নামিম। এই কথাখিনি শুনি সকলো শিষ্য আচৰিত হৈ পৰিল আৰু ইজনে সিজনৰ ফালে চাই ৰ'ল। গুৰুৱে কোৱা কথাখিনি তেওঁলোকে বুজিব পৰা নাছিল। নিজৰ শংকা দূৰ কৰিবলৈ আন এজন শিষ্যই গুৰুক সুধিলে, গুৰুদেৱ, এইটো কেনেকৈ সম্ভৱ? এয়াতো হ'বই নোৱাৰে। এইখন নদীহে, ইয়াৰ সোঁত কেতিয়াও বন্ধ হ'ব নোৱাৰে। এয়া একেবাৰে অসম্ভৱ। অলপ সময় ৰৈ এটি হাঁহিৰে গুৰুৱে শিষ্যসকলক উদ্দেশ্যি ক'লে, এয়াই আজিৰ শিক্ষা। আমাৰ জীৱনটো এই বৈ থকা নদীখনৰ নিচিনা, যি কেতিয়াও থমকি নৰয়, নিৰন্তৰ বৈ থাকে আৰু আগলৈ গৈ থাকে। এতিয়া তোমাৰ কথা, তোমাৰ ইচ্ছা। তুমি নদীৰ সতে আগবাঢ়িবা নে ভয় শংকাত ডুব গৈ চিন্তা কৰি হাৰ মানি লৈ একে ঠাইতে বহি থাকিবা? এই নদীখনৰ বৈ থকা ঢৌ বা লহৰ সলনি হৈ থকা সময়ৰ নিচিনা, আৰু সময় ভালেই হওক বা বেয়াই হওক, সলনি হ'বই। কেতিয়াবা যদি তোমাৰ লগতো বেয়া হয়, সাহস নেহেৰুৱাবা। যিকোনো পৰিস্থিতিৰ লগত যুঁজিবলৈ সাজু হৈ থাকিবা। জীৱন সদৃশ নদীখনত সদায় আগুৱাই গৈ থাকিবা, কাৰণ সময় সলনি হ'বলৈ সময় নালাগে। বেয়া সময় কেৱল তোমাৰেই জীৱনলৈ নাহে, সকলোৰে জীৱনলৈ আহে। পাৰ্থক্য মাত্ৰ এটাই, কোনোবাই বেয়া সময়খিনিকো ভালদৰে ব্যৱহাৰ কৰিব পাৰে আৰু কোনোবাই নোৱাৰে। যাৰ শিকাৰ হেঁপাহ আছে, আগ্ৰহ আছে, উৎসাহ আছে, যাৰ চিন্তাধাৰা যোগাত্মক, পজিটিভ, সেইসকলে বেয়া সময়তো ভালটোহে লক্ষ্য কৰে। যিয়ে আন্ধাৰতো পোহৰ বিচাৰি পায়। সুখ আৰু দুখ এই জীৱনৰূপী নদীৰ ঢৌ, যি মুহূৰ্ততে সৃষ্টি হয় আৰু নাইকিয়া হয়। কিন্তু তুমি ঢৌ নহয়, তুমি এই নদীৰ পানীৰ নিচিনা, যি যিকোনো পৰিস্থিতিতে বৈ থাকে, আগুৱাই গৈ থাকে। গতিকে যদি কেতিয়াবা জীৱনত বেয়া সময় আহে, মাত্ৰ এটা কথাই মনত ৰাখিবা, বেয়া সময়ৰো বেয়া সময় আহে। আৰু এয়াই বাস্তৱ, এয়াই জীৱন, এয়াই লাইফ। প্ৰিয় দৰ্শক,
আশা কৰোঁ এই সৰু কাহিনীটোৰ যোগেদি আপোনালোকক জীৱনটোৰ বিষয়ে অলপ হ'লেও ক'ব পাৰিছোঁ বা বুজাব পাৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে নিশ্চয় আপোনালোকে আপোনালোকৰ মতামত ব্যক্ত কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকলৈ বিনম্ৰ অনুৰোধ, যেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়া বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ন'টিফিকেশ্যনৰ কাৰণে অল কৰি ল'ব, যাতে মোৰ সময়মতে দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকৰ তাতে সময়মতে যায় আৰু আপোনালোকে সময়মতে সেই ভিডিঅ'বিলাক চাব পাৰে। মই নিৰঞ্জন শৰ্মাই নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক আৰু লগাতকৈ বেছি আছে যদি বিলাই দিয়ক। জয় আই অসম, ধন্যবাদ।